Hello guys, welcome back to my channel. আৰু আজি দেওবাৰ বুলি খানা এটা খাব আহিলো এই দাদা কেজন মানৰ লগত। তো এয়া বহুত ধুনীয়া লোকেশ্যন জিয়া ভৰলিত আহিছো। নাৰিকল খাই আছো সব। বহুত দিনৰ পিছত খাইছো নাৰিকল। তো ভিডিওটো চাই থাকক। পিয়াজ ফ্ৰাই হৈ আছে। এয়া ইয়াত একদম খঙাই আছে। মলম মানে তাত শুটিং চলি আছে মানে মিচিং গান এটা। তো তাতে আছিল একদম খঙাই আছে। সব ৰেডি হ'ল না? ৰেডি এই আমাৰ আজি ৰান্ধনি এইটো নাই দেখি করে লই আইছে এইটো বেলেগ আমি বেলেগ এয়া মাংস দিব এতিয়া আমাৰ একদম ৰান্ধনি মানে ফাৰ্স্ট ক্লাস ৰান্ধনি আমার মাংস বোন কক এইয়া আলু কাটি আছে মাংস পুৰি আছে প্ৰথমে জিন্দগীত মাংস খাই পোৱা নাছিনা এই প্ৰথমে এইটো নেকি বিনা মছলা খাই দিয়ে আৰু ঘৰত কেতিয়াতো মাংস খাই নাপায় ইয়াত পিকনিকত আহিছে ফটোৱা কিমান লৈ যায় মাংস ঘৰত ব্ৰইলাৰৰ পেটে লৈ যায় খাবলৈ আৰু লেভেল দিয়ে হাঁহিৰ বেলেগৰ বিয়াত গৈ হাঁহি মাংস খায় কাউণ্টাৰ এটেক আদা নহৰু দি দিছে একদম মজা মানে মজা বনাই এতিয়া কালাৰ পিছত দেখা আছো কালাৰটো ৱাহ কি মজা গোন্ধাইছে ৰে কাৰিটা কি লগাইছে জাব্ৰাং জিৰা গোলমৰিচ এই কালিগাৰৰ এই জুগালিটোৰ বা ষ্টেটমেন্টটো লৈ ল দাদা কাৰ কোন দিব কালিগাৰৰ জুগালি কোন হয় এই কি দিয়া আছে দাদা এইফালে শ্বুটিং চলি আছে খুব সম্ভৱ ৰিয়ানৰ গান চাগে মোৰ ৰাম লক্ষণ আছে ইয়াত ৰাস্তাত এটা ভিডিঅ' দেখাই আছো মই এয়া ঘূৰণীয়া বতাহ দিয়ে আৰু এই ঘূৰি আছে ঘূৰ এয়া ঘূৰণীয়া বতাহ শক্তিমান এয়া হৈ গৈছে মাংস মছলা চলা চব দিয়া হৈ গৈছে এয়া ইণ্ডিয়ান যোগাৰ কাপোৰ নাথাকিলে কেনেকুৱা হয় কি কৰিবি থাপ্পৰ মাৰিম না কাণৰ তলত যদি এয়া চব ৰেডি হৈ গ'ল ভাত বাঢ়ি আছে কাটি যায় ধুনীয়াকে ইমান ধুনীয়া লোকেশ্যন এইটো চাওঁ না বসন্তী চাউল গছৰ তলত কি চাউল বসন্তী এয়া মাংস ইয়াৰ থালত বেছি মাংস দিব বিচাৰি আছে খাবলৈ মাংনা বাচন বৰ্তন ফ্ৰীত ধুই দিম বুলি কয় আৰু খাব আহি যায় এনেকে কৰে সদায় খাবলৈ নাপায় ভাত কোনে কম খায় বন্ধু এই থাল এয়া হৈ গ'ল এতিয়া খাম আৰু চবে আৰম্ভ কৰক আৰু দেই এক নম্বৰ বন্ধু ইয়াৰতো আধা হৈয়ে গ'ল চাগে আরে 3 পিস দিছো 1 পিস দে মোক একো নাই তুই কি ল তোৰ মাংস ল ও ভাই এই মাংসটো মই নাখাওঁ কি দিছ এইটো শিমল গছৰ টুকুৰা নিবি এইবিলাক মাংস নাখায় মই কিমান মাংস খাওঁ হ'বতো মই নুঠিলে নহ'ব তো সবে খাই আছে মই খাওঁ আৰু এতিয়া তাৰপিছত খাই মেলি উঠি গুচি গৈছে আৰু এয়া মোৰ থাল ভিডিঅ' বনাম না তোৰ খোৱাটো
ঠিক আছে মাংনাত খাব পালে এয়া পানী বটল 1 লিটাৰৰ খায় কি ঘৰত দমকলৰ পানী হয় দমকলৰ পানী নহয় দমকলৰ পানী হয় ঘৰত পুখুৰীৰ পানী খায় বিছলেৰি লাগে ইয়াক বিছলেৰি একো দিলে না মানে বিছলেৰি লাগে মাংনা পাই পেলাই আচ্ছা